নমস্কাৰ, মই লভলীনা বৰগোহাঁই। অসমৰ এখন ভিতৰুৱা গাঁৱৰ বৰপথাৰ ছোৱালী হাইস্কুলৰ পৰা আৰম্ভ কৰি বিশ্ব অলিম্পিকত প্ৰতিনিধিত্ব কৰি মেডেল কঢ়িয়াই অনাটো মোৰ এই গোটেই জাৰ্নিটো এটা কঠিন প্ৰত্যাহ্বান আছিল মোৰ বাবে। কিন্তু এই গোটেই জাৰ্নিটোত মই বহুতখিনি কথা শিকিবলৈ পালোঁ। নিজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে একেবাৰে প্ৰাৰম্ভিক অৱস্থাৰ পৰাই শিক্ষণ, প্ৰশিক্ষণ আৰু কঠোৰ অনুশীলনৰ প্ৰয়োজন হয়। ইয়াৰ লগত সংগতিত ৰাখিয়ে এটা কথা ক'ব বিচাৰিছোঁ যে আমি একেবাৰে প্ৰাৰম্ভিক অৱস্থাৰ পৰাই প্ৰাৰম্ভিক ভাষা আৰু সংখ্যা জ্ঞানৰ ওপৰত গুৰুত্ব দিব লাগে। যিহেতু আমাৰ 6 বছৰৰ পৰা 14 বছৰ বয়সৰ প্ৰায় 97% ল'ৰা ছোৱালী স্কুললৈ যায়, কিন্তু তেওঁলোকৰ শিকনত ঘাটি দেখিবলৈ পোৱা যায়। যিহেতু ভাষা আৰু সংখ্যা জ্ঞানৰ ওপৰত লক্ষ্য ৰাখিয়েই 2020 চনত তৃতীয় শ্ৰেণীলৈকে সকলো ল'ৰা ছোৱালীয়ে যাতে ভাষা আৰু সংখ্যা জ্ঞানৰ ওপৰত কৌশল আয়ত্ত কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আৰু ভাষা আৰু সংখ্যা জ্ঞান দুটা বহুত গুৰুত্বপূৰ্ণ বস্তু, যিহেতু শিক্ষা ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ দিশ, কাৰণ ইয়াৰ অবিহনে কোনো এটা বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰাটো বহুত কঠিন হৈ পৰে। তাৰ বাবে অন্যান্য ৰাজ্যৰ লগতে আমাৰ অসমেও নিপুণ অসম নামৰ এটা অভিযান আৰম্ভ কৰিছে, যাতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে ভাষা আৰু সংখ্যা জ্ঞানৰ ওপৰত ভালদৰে কৌশল আয়ত্ত কৰি ভাল প্ৰদৰ্শন দেখাব পাৰে। এই অভিযানটো সফল হ'বৰ কাৰণে আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মাতৃ পিতৃসকল, অভিভাৱকসকল আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰিচালকসকল আৰু সকলো ব্যক্তি, লগতে শিক্ষাৰ লগত জড়িত সকলো অনুষ্ঠানকে যাতে সকলোৱে আগবাঢ়ি আহে আৰু একেলগে আগবাঢ়ি আহি পিনি এই অভিযানটো যেনে সফল কৰে তাৰে অনুৰোধ থাকিল। ধন্যবাদ।